Welcome back to my YouTube channel Aditya's Vlogs. तो আজি सभी जने আজি हातर सुआ लगी আছে আমাৰ মাহতে वे हातर কামেকে কৰি আছে ই আছে দেটা ইয়া পান লাব ওচৰলে যাম কি আছে কি মাঙলি পুনে পুনে আছে এইটো আমাৰ ঘৰ এখন লাওছা মই আমাৰ আমতলতে লৈ আছো তো বলক আজি ভিডিওটো আৰম্ভ কৰো যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চেনেলটো লাইলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থব তো আপোনালোকৰ ঘৰত ঘৰ মুচিছে নে ঘৰ মুচিছে একদিন হাতৰ চোৱা লাগি আছিল অম্বুবাচী মেলা হৈ আছিল তো আজি আমাৰ ঘৰটো মায়ে ঘৰ চৰ মুচি গা ধুইছে মই অলপ পাছত গা ধুম আৰু এয়া মাতে এতিয়া আকৌ ঘৰটো মায়ে আকৌ এবাৰ মকৰা জালবোৰ সাৰিবলৈ এয়া চাওক এয়া খুঁটা বনাই আছে চাওক ইয়া খুঁটা বনাই আছে এই মাৰি মানে ওখ অলপ ডাঙৰ টাইপৰ মাৰি লগাই মকৰা জাল সৰাৰ ওপৰত তেনেকুৱা মানে তো ভিডিঅ'টো আজি ৰাতি ৰ'ব মই আপোনাৰ বেক কেমেৰাই দেখুৱাই আছোঁ আজি বতৰটো কিমান ধুনীয়া কেমেৰাই দেখুৱাম এই চাওক আজি বতৰটো আজি ভিডিঅ'টো এনেই বনালোঁ তো আজি আপোনালোকক ইয়াৰ আগত দেখুৱাইছিলোঁ আমাৰ দেউতাই কি কৰি আছে এতিয়া দেখুৱাম আমাৰ ছাগলীকেইজনী এইজনী দেখিছে না এইজনীৰ নাম হৈছে ফুটি পোৱালি এটা হ'ল এনে ফুটি এইটো দেখিছে এইটো বগাই নামটো ই খুচিবলৈহে আহে আৰু এটা এই ফুটি চাওক এটা পোৱালি আছে পোৱালিটো বৰ উৎপতীয়া সেইটো কাৰণে ক'ত সোমোৱাই থৈছে আমাৰ মায়ে ইয়াত নাই ওটা ক'ত সোমাই থৈছে এইটো সোমোৱাই থোৱা নাই মইহে দেখা নাছিলোঁ এইটো চাওক এইটো বৰ উৎপতীয়া সেইটো কাৰণে ভিতৰলৈ সোমাই যায় আজি ৰাতিপুৱাতে আমি শোৱাখনত নহয় ইখন বিচনাত মুতিলে দুখনছে বিচনা ইয়াৰ উৎপাতটো চাই নাই ই খুচিবলৈ আহিব বেক কেমেৰাই দেখুৱাই আছোঁ উৎপতীয়া বগাই ই অলপ ডাঙৰ তাতকৈ ইয়াৰ মাকজনী হেৰালে বহুত দিনৰ আগত ইয়ে খুচিবলৈ আহিব চাব দেই সেই ইয়া আহিছে চব এয়া দেউতা আহিছে কি কৰিব চাব দেই এয়া খুচিবলৈহে আহে ই অলপ শান্ত শিষ্ট নোখোজে কিন্তু উৎপাত বেছি মুতে য'তে ত'তে হয়নে মুতে আপোনালোকৰ ঘৰ মুচিছেনে আমাৰ ঘৰ চৰ মুচি আজৰি এতিয়া মায়ে গা ধুব মই গা ধুইছিল বুলি ভাবিছিলোঁ আপোনালোকক কখনো গা নাই ধুই এতিয়া ধুবহে তাৰপিছতে ময়ো গাটো ধুই দিম আৰু তো এয়া চাওক না মই ফুল ৰুইছোঁ নতুনকৈ এয়া নাৰ্জী এইটো গোলাপৰ সৰু ডাল এটা আছে তাৰপিছত এইটো লিলি বল বুলি কয় ডাঙৰকৈ ৰঙাকৈ হয় এই ফায়াৰ বল বুলিও কয় সেইটো তাৰপিছত এইজোপা হৈছে কসমছ এয়া নয়নতৰা জানি আৰু এয়া এনেকৈ বগাই যায় ডাল ৰোৱা ফুল তাৰপিছত এইফালে আমাৰ শাক পাচলি আছে ইয়াতে বেছি নাই এয়া ভেন্দি ইফালে তৰৈ জিকা আৰু তিয়ঁহ আছে জলকীয়া বি জলকীয়াও আছে আৰু ৰ'ব সোমাই যাওঁ দেউতাই এখন আঁতৰাই দিছে মই দেখুৱাই দিছোঁ ৰ'ব তো আজি জলকীয়া ৰ'ব আপোনালোকৰ চব দেখুৱাইছোঁ এয়া জলকীয়া আজি ৰাতি ৰুটি খাব লাগে নহয় ৰুটিৰ লগত এটা মাৰি দিব আৰু এনেকুৱা এটা এয়াও জলকীয়া আছে এইজোপা তৰৈ এইজোপা জিকা প্ৰতিহু আছে এইটো কেইদিনমানৰ আগত আহিছে দাংবডি আমাৰ লাগি আছে কেনেকুৱা লাগিছে এয়া দাংবডি লাগি আছে আকৌ এয়া দাংবডি চব বস্তাত ৰুইছোঁ বস্তাত ৰুইছে চব সকলো আমাৰ বস্তাত ৰোৱা চব বস্তাত মাটি গোবৰ ছাগলী লাট সেইবোৰ ভৰাই ৰোৱা হয় ৰ'বা আৰু বেঙেনাও আছে হেনো ৰ'ব দেখুৱাই দিছোঁ এয়া লাগিছে বস্তাত ৰুইছোঁ এই চক লাগিছে এটা লাগিছে
এইজোপা কি আছিল দাদা এইজোপা টেঙা মৰা এইজোপা টেঙা মৰা আকৌ এইজোপা আৰু গম পালেই নহয় এনেকে পাত এটা লৈ এনেকে মোহাৰি দিলে আৰু চব মানুহ আঁতৰিব এয়া হৈছে ভেদাইলতা এই হাতখন গোন্ধাই গ'লে আদাও বস্তা এইজোপা আদা চব বস্তাতে ৰুইছে এয়া মাটি কঁঠাল এয়া চিত্ৰনলা বুলি কয় হেনো এনেকে খুনি যদি পানী অলপ ঘৰৰ বাহিৰত ছটিয়াই থয় ইয়াত ধুনীয়া গোন্ধাই থাকে মৌ মাখি নাহে আৰু ধুনীয়া গোন্ধাই খৰিটোত কি হৈছে এইজোপা জলকীয়া চক জলকীয়া লাগছে আৰু এয়া ৰঙা হৈ আছে চক এইজোপাও এজোপা চিত্ৰনলা হয়নে বাৰু হয় তাৰপিছত এইজোপাও এজোপা চিত্ৰনলা এইজোপা ভেন্দি চক ভেন্দি এইজোপাও ভেন্দি আজি নিলো এয়া খৰুৱা বেঙেনা চক লাগি আছে সেইটো অলপ ছাগলী শিঙীয়া আছিল এয়া অমিতা পুলি হৈছে এয়া পালেং শাক আকৌ মই ৰোৱা দেই মই ৰোৱা পালেং শাক তাৰপিছত আৰু কি আছে আৰু একো নাই এনেই বনালো আকৌ বেক কেমেৰা অলপ বাহিৰখন দেখুৱাইছোঁ চব আমাৰ ৰাস্তা সন্মুখখন সেইজন মানুহ গৈছে মানুহ ইফালে যে এইফালে মজা লাগে আমি ফুৰিবলৈ যাওঁ সেইফালে যাওঁ চব মজা লাগে তো আকৌ আমাৰ কেকটাছ আছে এজোপা নহয় মানে কেইবাজোপাও আছে এইজোপা কেকটাছ তাৰপাছত আৰু আছে এইফালেও কেকটাছ আছে চব এইবোৰ কেকটাছ তাৰপৰা আনি ৰোৱা বাৰু এয়া শুকলতি আছিল কালি কাটিলে বৰ জংঘল হৈ যায় আকৌ নিজে হ'ব ইফালে নেমু আছে এইবোৰ চব মায়ে কাপোৰ মেলি থৈছে তো এবাৰ পাছফালৰ পৰা আহেগে নি ব'লক আপোনালোকক পাছফালৰ পৰা নি আছোঁ ৰ'ব দেই চেণ্ডেলযোৰ ছাগলীৰ লাজ লাগিলে তো ব'লক এবাৰ পাছফালৰ পৰা আহোঁ বেগ এইয়া চক এইবোৰ কল আছে মানে কল লাগি থকা নাই এজোপা ফুল এয়াও কল গছ এয়াও কলগছ তো আৰু পাছফালে নাযাওঁ অলপ আগফালে ব'লকচোন বা ভিতৰতো চাই ৰ'ব মায়ে গালি পাৰিব সোমালে মানে দেখুৱাইছোঁ এয়া চকীয়া চিমেণ্টে মুচি থৈ দিছে তো ব'লক আজি ভিডিঅ'টো ইমানতে সামৰোঁ তো বাই বাই গাইজ গা পা ধুলোঁ এতিয়া অলপ ফুৰিবলৈ যাব লাগিব সেই কথা এটা আছিল মানে সেইটো কাৰণে যদি ভিডিঅ'টো ভাল লাইক এটা কৰিব কিন্তু দেই লাইকটো কৰিলে আৰু উৎসাহিত আৰু ছাবস্ক্ৰাইব কৰিব না ছাবস্ক্ৰাইবাৰ্ছ নাই আৰু মই এই ভিডিঅ'টো মানে আজি এতিয়াতো মই ইউটিউব চেনেলত ষ্টাৰ্ট কৰিছোঁহে এডিটিং কৰোঁতেই লাগিব চাগে 2 দিনমান বা 2 দিন নালাগে এদিনমানতে হ'ব চাগে কাইলৈ বা পৰহিলৈ ভিডিঅ' আহিব আজি 7ৰ দিনা বনাইছোঁ ভিডিঅ'টো তো ভিডিঅ'টো ইমানেই আপোনালোকে এতিয়াতো কৰিলে ওলাই যাবই নোৱাৰোঁ তো আপোনালোকো ঘৰতে থাকক সুৰক্ষিত থাকক ষ্টে হোম ষ্টে ছেফ মই 2 দিনমানৰ পিছত মামাৰ ঘৰলৈ যাব লাগিব চাগে সেইবোৰে মাস্ক চাস্ক মাৰিহে ভালদৰে যাম এনেকৈ দৰকাৰী কাৰণে মামাৰ ঘৰলৈ যাম মানে এই মামাৰ ঘৰৰ সৰুজনী বা বিয়া হ'ল তুলনি বিয়া এই তুলনি বিয়া মানে মামাৰ ঘৰৰ কাৰণেহে গৈছোঁ তো আজি ভিডিঅ'টো মানে বাই